নমস্কাৰ সকলোকে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক মাজলৈ আহিলোঁ। চিলাইটো হৈছে এইটো, আহকচোন কৰি চাওঁ। প্ৰথমতে এনেকৈ টানি ল'ব, তাৰ পৰা এফালে পঠালিকৈ বেজীটো এফালে উলিয়াই দিব। এনেকৈ তাৰ পৰা এইফালে বেজীটো সোমোৱাই দিব। এনেকৈ তাৰ পৰা এইডোখৰত, এইটো যে সৰু গোলটো, এইডোখৰত খুচি দিব। এনেকৈ আকৌ ইয়াত খুচিব, এইডোখৰত উলিয়াব। এনেকৈ ইয়াত খুচি দিব। এনেকৈ দুটা গোল বনাই ল'ব, তেতিয়া মানে এই সৰু গোলটোৰ সমানে সমানে কৰি গ'লে তেতিয়া দেখিবলৈ ধুনীয়া হয়। এনেকৈ পাক খুৱাব। ইফালৰ পৰা বেজীটো এনেকৈ এফালে উলিয়াই এই হাতে খুচি দিব। এনেকৈ কৰিব। মাজডোখৰত পাথৰ বা কিবা এম্ব্ৰইডাৰী এটা কৰি দিলেও হ'ব। মণি চনি লগাই দিব পাৰে, নহ'লে বা এনেকৈ ঘূৰাই ঘূৰাই এনেকৈ দি দিব। এইটো যদি মোৰ চিলাইটো চাই ভাল পালে সকলোৱে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এনেকৈ কৰিব। মাজডোখৰত পাথৰ বা কিবা এম্ব্ৰইডাৰী এটা কৰি দিলেও হ'ব। মণি চনি লগাই দিব পাৰে, নহ'লে বা এনেকৈ ঘূৰাই ঘূৰাই এনেকৈ দি দিব। এইটো যদি মোৰ চিলাইটো চাই ভাল পালে সকলোৱে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।